ফ্লিপকাৰ্টৰ পৰা এতিয়া আমি খুলি চাওঁ ইয়াত কি আছে। হেল্ল' ভিউৱাৰ্ছ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে মোৰ ইউটিউবাৰ হোৱাৰ এটা সপোন নহয়, এইটো মোৰ এটা হবি। মই কেইদিনমানৰ পৰা মোৰ ইচ্ছা আছিলে এটা লোকৰ বেলেগৰ মই ভিডিঅ'বিলাক চাই মোৰ মনত এটা ইচ্ছা জাগিছিলে যে ময়ো এটা চেনেল খুলিম, আৰু সেইমতে মই এটা চেনেল খুলিছিলোঁ। খুলি পেলাই ভিডিঅ' আপলোড দিছিলোঁ। দিয়াৰ পাছত দেখিলোঁ দুই এজন দৰ্শকৰ সঁহাৰি পালোঁ। সঁহাৰি পাই পেলাই মই এই ভিডিঅ' আপলোড কৰিবলৈ চালোঁ। আজি ভিডিঅ'টোত বিশেষ একো নাই, মই ইয়াতে ভিডিঅ' কৰিবৰ কাৰণে এটা সৰু বস্তু এটা কিনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা, আৰু সেইকাৰণে ভাবিলোঁ ঘৰতে থাকি আপোনালোকৰ লগত এই বস্তুটো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে ভাল পায় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ফ্লিপকাৰ্টৰ পৰা এতিয়া আমি খুলি চাওঁ ইয়াত কি আছে। আমি চাওঁ এটা বাকচ আছে, এটা ৰিচিপ্ট আছে। ৰিচিপ্টকেইটা চাওঁ, এইবিলাক ইমান দৰকাৰী নহয়। এইটো আছে ইয়াত কি আছে ভালকৈ চাওঁ। ইয়াৰ ভিতৰত আছে চল্টৰ পেকেট এটা আৰু একো নাই। এইটো বস্তুকেইটা ভাল হৈ থাকিবৰ কাৰণে ৰখা হৈছে। কোম্পানীৰ মাইক লৈছোঁ, মাইকটো কেনেকুৱা চাওঁচোন আৰু। এইটো ইয়াৰ ভিতৰত এটা ধুনীয়া চামৰা কভাৰ আছে। ৱাৰেণ্টি কাৰ্ড দিছে এখন। ইয়াত দিছে ৱাৰেণ্টি পলিচি। তাৰপাছত এখন আছে কেনেকৈ ইউনিভাৰ্চেল লেভেলিয়াৰ মাইক্ৰফোন বয়া, এইখিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইখিনি ইয়াতে দিয়া আছে। তাৰপাছত এইটো এটা দিয়া আছে, ইয়াত এটা ক্লিপ দিয়া আছে মাইকটো লগাবৰ কাৰণে। এইটো ক্লিপ দিছে, এইটো ইয়াতে প্ৰয়োজন নহয়, এইটো বেলেগত ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত আছে এইখন কটা, এইখন এইফালে থৈ লওঁ। তাৰপাছত ইয়াৰ ভিতৰত আছে এইডাল ৱায়াৰ আছে। এইটো এটা ধুনীয়া কোম্পানীৰ মাইক, এইটো ব্যৱহাৰ কৰিব পাৰি। এনেকৈ ইয়াত লগাই পেলাই ব্যৱহাৰ কৰিব পাৰি। আজি বস্তুটো আপোনালোকৰ আগত আনবক্সিং কৰিলোঁ, আৰু এইটো বিভিন্ন ধৰণৰ কামত ব্লগ বনাওঁতে বা বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিব পৰা যাব। সেইটো কাৰণে এইটো লৈছোঁ, আৰু যাতে চাউণ্ড কোৱালিটিটো ভাল হয়, চাউণ্ড কোৱালিটিটো ভাল হ'বৰ কাৰণে এইটো লৈছোঁ। আৰু এইখিনি বস্তু ইয়াত আপোনালোকক দেখুৱালোঁ। চাওক, এজন সংগীতজ্ঞই যেনেকৈ দৰ্শক নহ'লে তেওঁ সংগীত সাধনাত সফল হ'ব নোৱাৰে, যেনেকৈ অভিনেতাসকলে তেওঁলোকে দৰ্শক নহ'লে তেওঁলোকৰ অভিনয় প্ৰতিভা ফুটাই তুলিব নোৱাৰে, ঠিক তেনেধৰণে মই ভাবোঁ আপোনালোকৰ সহযোগিতা, আপোনালোকৰ প্ৰেৰণাৰ অবিহনে মই আগবাঢ়িব নোৱাৰিম। মই ইয়াৰ আগত যিকেইটা ক্লিপ লৈছিলোঁ সেইকেইটা মাইক নোহোৱাকৈ লৈছিলোঁ। আপোনালোকে ইয়াৰ পাৰ্থক্যটো চাই পেলাই কমেণ্টত জনাবচোন কেনেকুৱা পালে। আৰু আজি বিশেষ নাই, আজি মই এইটোকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি যিখিনি পালে আপোনালোকে ভুলখিনি শুধৰাই দিলে মই যথেষ্টখিনি উৎসাহিত হ'ম, আৰু যদি ভাল লাগে কমেণ্টত জনাব।